হাই গাইজ, আপোনালোকৰ কেনে খবৰ? এয়া শুকান বুট হয়। আমাৰ গলিত আহিছিল এই বুটৰ চানাৰে বুটৰ গুড়া কৰি দিছিল। আপোনালোকে কি কয় নাজানো, আমাৰ এইফালে কিন্তু চাটুৱা বুলি কয়। আমি ৰাখিছিলোঁ আৰু আপোনালোকক দেখালোঁ ভিডিঅ' আকাৰত। এয়া গুড়া হৈ গ'ল বুটখিনি, ভাল লাগে খাই। আমি ৰাখিছিলোঁ, ভিডিঅ' কৰি লৈছোঁ। ইয়াতে আছে শুকান বুটবিলাক, বস্তাত ভৰাই আনিছিল আৰু এয়া বুট হয়, শুকান বুট। আৰু এই মেচিনটোত দি দিছে বুটখিনি আৰু ইয়াৰ পৰা এনেকৈ গুড়া কৰি দি কিনে বিক্ৰী কৰি আছে। বহুত মানুহ ৰাখিছিল, আমিও ৰাখিছিলোঁ আৰু আপোনালোকক দেখাই দিলোঁ। আৰু এনেকৈ আহে বেপাৰীজন বাইকত এনেকৈ মেচিনটো লৈ আহে আৰু বুটবিলাক গুড়া কৰি দিয়ে। খাই ভাল লাগে, সেইকাৰণে আমি ৰাখিছিলোঁ। আপোনালোকক দেখাই দিছোঁ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।